আহিছোঁ আৰু মই কৈছিলোঁ যে মই লক্ষ্ণৌলৈ আহিছোঁ আৰু লক্ষ্ণৌত আজি মই ওচৰে পাঁজৰে যিবোৰ জেগা আছে তালৈ ফুৰিবলৈ ওলাইছোঁ। আপোনালোককো দেখুৱাম লক্ষ্ণৌত কি কি জেগা আছে। মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। যদি ফোন এলাউ নহয় তেনেহ'লে হয়তো দেখুৱাব নোৱাৰিবও পাৰোঁ, কিন্তু যিমান আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আহকচোন। रूमी दरवाज़ा बड़ा इमामबाड़ा ये है ना, बड़ा इमामबाड़ा, छोटा इमामबाड़ा, रूमी दरवाज़ा सब एकेलगे আছে। पार्किंग करते এইটো হৈছে বৰা ইমামবাড়া আৰু চব ইমান ধুনীয়া লাগিছে, মেইনটেইন কৰি ৰাখিছে পুৰা ধুনীয়াকৈ। চ' আমি এণ্ট্ৰি হৈছিলোঁ, এইটো ফালে এণ্ট্ৰি। এয়া আমি সোমাই আহিছোঁ বৰা ইমামবাড়াৰ ভিতৰলৈ। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। ইয়াত মানে যিটো মৌলবী আছিলে আগতে, মৌলবীটো চবতকৈ ডাঙৰ বুলি ভবা হয়, তেওঁলোকৰ ঘৰ হয় বৰা ইমামবাড়া। এইখন গেট হয়, আমি এইফালেদি সোমাই আহিছোঁ। প্ৰথম মই আপোনালোকক বাহিৰতো দেখুৱাইছিলোঁ, এতিয়া মই ভিতৰত দেখুৱাইছোঁ। মোৰ এনেকুৱা লাগিছে এখন ফটো মানে মই আপোনালোকক কেমেৰাত ভালকৈ দেখুৱাবই পৰা নাই, এনেকুৱা লাগিছে। কাৰণ একদম যিটো মানে নিজৰ চকুৰে দেখিছোঁ ইমানেই ধুনীয়া লাগিছে, তাক চাগে মই ভালকৈ দেখুৱাব নোৱাৰিবও পাৰোঁ, কিন্তু বহুত ধুনীয়া হয়। ইয়াত কেমেৰা ফটো লোৱা মানা, ভিডিঅ' কৰাও মানা হয়, কিন্তু মনে মনে মই ফটো ভিডিঅ' কৰিছোঁ। ভিডিঅ' কৰা মানা হয়, ফটোটো ল'ব পাৰি। বাৰে বাৰে এনাউন্স কৰি আছে ফটো ভিডিঅ' নকৰিবলৈ। চ' তথাপিতো যিকণত মই মনে মনে কৰিব পাৰোঁ দেখুৱাইছোঁ। এইটো হৈছে বুলবুলয়া হয় লক্ষ্ণৌৰ। ইমানে সৰু সৰু ৰাস্তা, সৰু সৰু সেইবোৰ দেখিছেনে, ফাকে ফুকে সোমাই ক'লে গৈছোঁ। আহি এবাৰ ওপৰ ওলালোহি। ইয়াৰ পৰা দেখিবলৈ পাইছে সেইখন ৰুমি দৰৱাজা হয়, আৰু এইফালে মই দেখুৱাইছোঁ আপোনালোকক সেইটো ক্লক টাৱাৰ। লক্ষ্ণৌৰ ইয়াত এইটো চাবলগীয়া দৃশ্য হয় একেবাৰে। যদি আহে আপোনালোকে নিশ্চয় ইয়ালৈ আহিব। এইটো ভুলভুলয়া হয়, ভুলভুলয়া ৰাস্তা কৈছে। ইয়াত বোলে ইয়াত 3টা ৰাস্তা আছে, 3টা ৰাস্তাত এটা শুদ্ধ হয় আৰু 2টা ভুল। তো আমি গাইড নল'লে ওলাবগৈ নোৱাৰোঁ বুলি কৈছে। চাওঁচোন। ভুলভুলয়া ৰাস্তাত আমি গৈ আছোঁ এতিয়া। গাইডজনে শুনিছে, মোৰ যে ভয় লাগিছে, ওলাই যায়। কমচে কম 15-20 মিনিট সময় আমি মানে ৰাস্তা বিচাৰি ইফালৰ পৰা সিফালে ঘূৰি লাষ্টত পালোহি ৰাস্তাটো। ভাগৰ লাগি গ'লগৈ। মানে ভুলভুলয়া হয়, ৰজা
আক্ৰমণ কৰিবলৈ আহিলে ইয়াতে সৈন্য বাহিনীয়ে লুকাই থাকে আৰু ভুলভুলেয়াত হেৰাই যায়। ইয়াৰ এইখন হৈছে ৰুমি গেট। আমি এখন টাংগা লৈ লৈছোঁ। 100 টকাৰ আমাৰ চিকেন কাৰখানা, য'ত চিকেন কাৰিকৰী কৰে ইয়াত কাপোৰত। লক্ষ্ণৌৰ ফেমাছ চিকেন কাৰখানা দেখুৱাব। এইখন লক্ষ্ণৌৰ মেইন গেট, ৰুমি গেট। আৰু এইফালৰ পৰা ইমান ধুনীয়া দৃশ্য। আমি আহিছোঁ ফেক্টৰীলৈ, য'ত লক্ষ্ণৌৰ ফেমাছ চিকেন কাৰিকৰীৰ কাম কৰা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায়, আপোনাৰ কুৰ্তা, শাৰী সকলোবোৰ। আৰু এইবোৰ হৈছে চিকেন কাৰিকৰী কাম কৰি থোৱাৰ লক্ষ্ণৌৰ ফেমাছ হয় এই কাপোৰ। এইটো আমি এতিয়া পালোহি ছোটা ইমামবাড়া। ছোটা ইমামবাড়া, ইমাম মতলব ভগৱান, ভগৱানৰ ঘৰ। মছজিদ। এইটো হৈছে ছোটা ইমামবাড়া। ইয়াত ফটো বা ভিডিঅ' লোৱা মানা, মই মনে মনে কৰিছোঁ আৰু। তলত তাতে মেইন গেটতে কাপোৰ এনেকৈ থৈ দিছে। মই এখন চুৰ্ণি লৈ লৈছোঁ, মূৰটো ঢাকি আহিছোঁ। কথা এটা আছে নহয়, লক্ষ্ণৌ নবাব কা চেহেৰ বুলি কয় যে, সঁচাকৈ নবাব কা চেহেৰ একেবাৰে গোটেই। কি বুলি কয় এইটো? চটখণ্ডা বুলি কয়। ৰাণীয়ে ঈদ কা চান্দ দেখিবলৈ আহে ইয়াত। এইটো হৈছে শ্বাহী পুখুৰী, শ্বাহী তালাব। ইয়াত ৰজা মহাৰাজাবোৰে গা ধুৱে আগতে। চব কিমান ডাঙৰ শ্বাহী তালাব। আৰু তাৰ কাষতে আছে এইটো ক্লক টাৱাৰ, ঘণ্টাঘৰ। সেই ওপৰত এটা চৰাই আছে, সেই চৰাইটোৱে হাৱা মানে বতাহ কোনফালে কোন দিশে গৈছে সেইটো নিৰ্ণয় কৰে। এইফালে এইটো চটৰি গলি হয়, ইয়াত চাট পোৱা যায়। আৰু ইয়াৰ ওচৰতে এখন আছে গোমতী বিহাৰ খণ্ড কিবা পাৰ্ক। অকল চাৰ্টৰ দোকান, এইবোৰ চাৰ্ট বনাইছে, চব বেলেগ বেলেগ ধৰণৰ চাৰ্ট বনাই আছে। আমি কি খাওঁ চাওঁ আহকচোন। আমি খাম এতিয়া পানী পুৰি। ইয়াত বেলেগ বেলেগ ধৰণৰ পানী পোৱা যায়। এইটো দিছে খাবলৈ টেষ্টি। কেনেকুৱা পাইছে? ভালেনে? এয়া আমি বনাইছোঁ, ভেলপুৰি বনাইছোঁ। আমি বনাইছোঁ ইয়াত মলাই চাপ, পনীৰ। এয়া ভেলপুৰি খাই চাওঁচোন। টেষ্টি। আহি গ'ল মলাই চাপ। পিচ খাওঁচোন দেই আগতে।